আহি গেল আমার খানা সাজিদ ভাই দিছি লোক আছে সাজিদ ভাই গরম कैसे तो पॉज या पॉज মিঠা সিংড়া খাই লও এই মিঠা সিংড়া जो भी देखा अच्छी Welcome back to my YouTube channel GT Contents guys. Happy মোবাইল চোবাইল মাৰি দিব দেই ইনকে ধুনীয়াত কিবি মনত ৰাখি এইটো কথা কোনটো মই যদি মোবাইল আৰু দন মই আহি গলো আৰু এবাৰ ভিডিঅ লৈ আহিলো ফুল মৰম লাগব কিন্তু গাইছ চাই কৈ ল'ব লগ পাইছো নাকি লগ পাইছো গাইছ গাইছ মুজফ্ফৰপুৰ আহি পালো এতিয়া তো দাদা আগতে আছে দেখি মোক দিছি খাব নাই ঠিক লৈ যা মুজফ্ফৰপুৰ আহি পালো তো গাইছ ডেষ্টিনেশ্যন পুৰা হৈ গ'ল ইয়াতে ঘূৰি আহি কথা দিয়ক এতিয়া আহি গ'ল আমাৰ খানা সাজিদ ভাই দিছি লোক আছে সাজিদ ভাই গৰমটো অসমতকৈ কম ন আমাৰ বেছি বেছি তো কেনে আইছা দেখোন হা ওই মাছছে তই দে খাও দে গাইছ তাতে এটা কথা শুনিলো মানে কি ডিজেল নাপায় ডিজেল ব্যান ডিজেল ফাইন হৈ বোলে তাতে এটাই বস্তু পাই CNG বা পেট্ৰল এই দুটা এটা ভৰা হ'ব বাকী আজিকালি গাড়ী মানে CNG দেখিছে চাব পাৰে CNG নেকি ডিজেল ভৰাই ফাইন পেট্ৰলৰ ফাইনেলি গাইছ আমি আহি পালো এতিয়া মানে কি আমি সাজিদ দাহঁতৰ কাৰণে ভাল আমি চাউল নকম্ব খুব খাবি এইটো খুব খাবি চাউল নকম্ব এইটো ক'ত গ'ল মই গৌৰৱ অসমৰ বুলি ঠিক বা মই গৌৰৱ কৰি কম গাইছ অৱস্থা বেয়া দে ফাইনেলি গা চা ধুই ওলাই আহিলো বিহাৰৰ বাজাৰত অসমত চলে চাব পাৰে বাকী বিহাৰৰ এটা সুন্দৰ চাই চিনাৰী মজা এটা কিন্তু বাকী আমাৰ নদীটো আছে চাব পাৰে বঢ়িয়া লাগছি মানে কেনে দাদা আছো ভাল লাগছি মানে ইয়ে ভিতৰে ইকে সোমাই আহিব নাই না বিহাৰত ফাৰ্ষ্ট টাইম আহিছো তো ভাল লাগছি কিবা এটা চাই আছো নাজানাবিলাক মানে ৰিয়েলত কেমেৰাতকে বহুত বেলেগ আৰু অসমত কিন্তু গৰমটো আছে কিন্তু গৰমটো অলপ বতাহটো আছে কিন্তু অসমত বতাহটো নাই এটা অলপ কমছি গাটো ধুলো না আমি আৰু ঠাণ্ডা পৰি আহিছে লগ আছে আৰু মেইনলি বতাহটো আছে গম পাইছে না তাতে মেইনলি ইয়াতে বতাহটো আছে আৰু কি অসমত মানে আমাৰ বতাহটো নাই এই বতাহ অসমত এতিয়া কিন্তু বতাহটো পুৰা আছে এই ধুনীয়া ধুনীয়া চিনাৰীটো চাব পাৰে কি ধুনীয়া তো গাইছ লগ পাইছোঁ তো মোৰ কাষে আছে মাকে মাকেৰ মাজে মাজে আমি যাই আছোঁ ধুনীয়াকৈ এইবিলাক চাব পাৰে মাকে আৰু এটা ছানছেট ভিউটো চাওকচোন এই কি ধুনীয়া এটা ছানছেট ভিউ হৈছে না তো ভালেই লাগছে যিমানখিনি মানে এতিয়া গেলি দেখিছোঁ ভালেই লাগছে আৰু কালি গেলি যিমান পাৰোঁ বেলেগকৈ বহুত বেলেগ মানে দেখাব চেষ্টা কৰিম যিবিলাক মানে আজিলৈকে কোনো বিহাৰত দেখা নাই সেইকাৰণে আমি ডেষ্টিনেশ্যন কৈছোঁ বিহাৰখন দেখাম আমি কি নহওক বিহাৰখন দেখাম এনে ভিডিঅ'বোৰ চাই থাকব আৰু বিহাৰখন তো মৰমটো কমিছে আগৰ ভিডিঅ'টোতকৈ আজিৰ ভিডিঅ'ত মানে ভিউচে নাই আৰু যোনজনী মানে ভিডিঅ'ত লিংক দিয়া আছে মই চাওঁ ভিডিঅ'টো গৈছি তো দিয়ক এই চাওক বিহাৰ এই মজা লাগছে না চানছেট ভিডিঅ' আগত দেখি যাই আছে আমাৰ তাতে আমি আছোঁ বাজাৰৰ ভিতৰে আৰু চাব পাৰে নাজাৰা আৰু বাকী চাওক মানুহ বাজাৰত এই গাইছ গাইছ মানে বিহাৰৰ বাজাৰত এইবিলাক কি আছে দাম কিমান বা বিহাৰৰ বাজাৰত প্ৰথমবাৰ আহিছে ভেন্দি কি বস্তু পানী লাও নেকি বিহাৰত এই বিহাৰৰ বস্তুৱে নাখাওঁ ফুচকাই নাখাওঁ কি নাখাব চব বাছ না বঢ়িয়া আমি খাব আহিছোঁ কণী এতিয়া আমি খাম কণী कैसे तो पॉज या
কস কস আধা ভাজা কিছু না আধা ভাজা ন দাদা খাইছি কেনে হৈছে কওকচোন মই তেলটো খাই তেলটো খাইছি মিঠা চিংৰা খাই লওঁ এই মিঠা চিংৰা দেখা হৈছে তো গাইজ বৰ্তমান আমি আছো এতিয়া ছাতৰ ওপৰত ক'ত জানো ক'ত ছাতৰ ওপৰত ইয়াৰ ছাতৰ ওপৰত দাদা কিবা ৰং খেলাইছে নেকি সৰু ছোৱালী ল'ৰা ছোৱালী দুজনে কৈছে অকণমান বাহিৰত লৈ যোৱা বুলি মানে বুজাই আছো অকণমান বুজিছা ঠিক আছে এইটো কি জানা না ডন মামা বুলি কয় ডন মামা মোবাইল লাগে ডন মামা নাই আমাৰ আপি মোবাইল আছে আমাৰ আপি মানুষ দেখা যাব আজি ফাৰ্ষ্ট টাইম বিয়াৰৰ এনেকৈ মানে কি কাৰোবাৰ ঘৰত ছাতৰ ওপৰত এনেকৈ মানে এটা বাগান দিম আজি আমি নিজে কৈছোঁ বোলে ঘৰত বাগান এটা ছাতৰ ওপৰত বাগান দিম কাৰণ মানে বিহাৰত ছাতৰ ওপৰত বাগান দিয়া ফিল্ড দিব মানে শুনি থাকোঁ ছাতৰ ওপৰত বাগান দিয়া গৰম দিনত মানে কি মানে সেই নাই এই ফিল্ডটো ল'ম আজি কেনেকুৱা ত' ভিডিঅ' চাই থাকোঁ নে কি আৰু বিয়াৰৰ বহুত ভিডিঅ' আছে মানে কি কমো আৰু 4টামান ভিডিঅ' আহি আছে বিয়াৰৰ চাই থাকোঁ ভিডিঅ'বোৰ নে কি লগ আছে তো গাইছ ইয়াত মানে কি মই কৈছোঁ না ফিল্ডটো কিন্তু বঢ়িয়া দে হয় না ফিল ভাল ফিল ভাল এই ছাতৰ ওপৰত থকা ফিল বেয়া নহয় কিন্তু দুই এটা যি মহ আছে না পেনত মানে পেন থকা সেইটো সোমাই যায় ডাইৰেক্ট কামত মাৰি দিয়ে সেইটো তথাপিতো কি কবি আছোঁ আৰু নে কি মহ কথা কিন্তু খাবার না দেই লগত কৈছোঁ আছোঁ আৰু কিন্তু এই থাকিব মাৰিম যে আজি মহক মাৰিম কিন্তু মোক মাৰিবি নে মহক মাৰিম আজি মই মানে জিন্দগীত মাৰি পোৱা নাছিলি তই ডিউটি বসছে আজি মোক খাটাৰ নাই ডিউটি চলা এটা লৈছিলে পিন্ধিবা ডিউটিয়ে বসছি মই ষ্টাৰ্ট কৰিম ষ্টাৰ্ট কৰিবি নে ষ্টাৰ্ট কৰিলি ইয়াৰ থাকবা নোৱাৰোঁ ইয়াতে আমাৰ বাগে আছে সাজিদা কেনে সাজা সাজা সরি কেনে সাজা বঢ়িয়া আছা ঠিকে একদম মজা বহুখিনি সহায় কৰিছে কিন্তু থকাৰ বাবে হওক বহুখিনি নহয় আমাৰ 100 তুই 110% সহায় কৰিছে আমাক